हेलो एभ्रिवान मोर मिनी ब्लगले आपनि सकलोके स्वागतम जनाइছো या देखिसने एफाले जाबले रৈ आছো ट्रेन स्टेशनत आरो या टिकेट काटि लइलो हि तेतिया माने इमानी ठंडा आছিলে पूरा स्वेटर पिनि सकलोए माने एकदम ट्रेনৰ বাবে অপেক্ষা কৰি আছে আৰু ফাইনালি ट्रेन আহি গল আৰু ट्रेনত উঠিব সময় হৈ গল আৰু ट्रेনত উঠি আমি কলে গৈছো জানে নগাঁও টু পল্টন বজাৰ আৰু তাৰ পাছত পল্টন বজাৰৰ পৰা আমি ললো এখন অটো ৰিক্সা তাৰ পাছতে আমি কি কয় বা দেউতা আৰু মই গৈ আছো নৱগ্ৰহ মন্দিৰ या পাহাৰৰ ওপৰে যেহেতু যাব লাগিব আৰু পাহাৰৰ ওপৰতে আছে নৱগ্ৰহ মন্দিৰ ভাগ তালৈকে গৈ আছো ইয়াৰ পৰা পল্টন বজাৰৰ পৰা আপোনালোকে অটো ৰিক্সা পাই যায় ভাড়া কৰি ল'ব লাগে আৰু ইয়াৰ পাহাৰৰ পৰিৱেশটো দেখিছেনে বাৰু আৰু ফাইনালি পাই গলোহি ঠাইডোখৰ এয়া দোকানত বস্তুখিনি লৈ ললো যিখিনি পূজা সামগ্ৰী হয় তাৰ পাছতে আমি চাকি বন্তি জ্বলালো তাৰ পাছতে আমি ভিতৰলৈ আহিলো ইয়াত দেখিছেনে নৱগ্ৰহ যেটো নটা গ্ৰহত পূজা কৰা হয় আৰু সকলোতে পূজা পাতল কৰি থকা হৈছে আপোনালোকক অকণমান দেখাই দিছো ভিতৰৰ ভাগ আৰু ইয়াতে আছে প্ৰথমতে গণেশক সেৱা কৰি ললো এই অকণমান আপোনালোকক দেখাই দিছো আৰু ইয়া মই বাহিৰৰ পৰিৱেশটো অলপ দেখাব চেষ্টা কৰিছো আপোনালোকে চাই থাকিব আৰু ইয়ালে কোন আহিছে কমেন্ট কৰিবচোন আৰু এই মন্দিৰ ভাগ কোনটো পাহাৰত আছে আপোনালোকে সেইটো কমেন্ট কৰিবচোন আৰু সকলোবিলাক পূজা কৰি মেলি হল প্ৰসাদো দিলে খাই কৰি পেলাই অলপমান বহিছো যেহেতু পাহাৰৰ ওপৰত আছে বহুত বেছি ধুনীয়া লাগিছে আৰু ইয়াতে বান্দৰো আছে দেই বহুতেই বান্দৰ তাৰ পাছত এয়া ঘৰলৈ যাব হৈ গ'ল অলপ বাহিৰৰ পৰিৱেশটো দেখাইছো গেটৰ দেখিছেনে বান্দৰ আছে আৰু ইয়াতে আহি বহুত বেছি ভাল লাগিলে আৰু আমি পাই গলোহি ট্ৰেইন ষ্টেচন আৰু ট্ৰেইন ষ্টেচনত আহিলো ট্ৰেইনৰ কাৰণে অপেক্ষা কৰি ট্ৰেইন পালো আৰু আজি ভিডিঅ'টো ইমানেই আছিলে বাই